গাইস কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল চেন্ডেল পিন্ধি লৈছা যে তুমি ঐ মোৰ চেন্ডেল পিন্ধি লৈছা যে এইটো কি সিস্টেম মানে সিস্টেমটো কি সিস্টেম ফেশন হে গাইস কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল কোৱা আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো কোৱা আমাৰ চেনেলৰ নতুন এটা ভিডিঅ' লৈ সকলোকে স্বাগতম জনাইছো তাৰপিছত এতিয়া বাজিলে 4টা হ'ব দিয়া তুমি ক'ব নালাগে আৰু এতিয়া 4টা বাজিছে আৰু 4টা বজাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আৰু মানে ৰ'দ দি আছে তথাপিও ধুনীয়া এটা ঠাণ্ডা বতাহ দি আছে ভাল লাগিছে আৰু আজি ফুট পিন্ধানে অলপ বেলেগ দেখিছে দে তাৰপিছত এতিয়া দুইজনীয়ে দোকানলৈ বুলি ওলাইছোঁ দোকান যাওঁ আৰু কিবা কিবি অলপ বস্তু আনিব লগা আছে দুইজনীয়ে যাওঁ বস্তুখিনি লৈ আহোঁ গতিকে ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ তেতিয়াহ'লে ব'লক একো ক'বা নিদিওঁ দে তুমি কেমেৰা কৰি যাবা দে গাইছ এতিয়া অকণমান তেল খুৱাই লওঁ গাড়ীখনকো অকল আমি খালেইতো নহ'ব ন গাড়ীখনকো খুৱাব লাগিব সেইকাৰণে খুৱাব আহিলোঁ লাইটটো দি দিয়াচোন পাকঘৰৰ আৰু kita mau lagi. Kita mau. এতিয়া দোকানৰ পৰা আহি পালো ৰুম আৰু ৰুমত আহিলো এতিয়া ভাবিছো চাহ খাও আৰু চাহ বনাও এতিয়া চাহ কাপ খাই লও গাইস মই আটা মাৰি আছো আৰু মাইনাই বুলে পুৰি খায় তাই পুৰি খাম কৈ আছে সেইকাৰণে বুলো দুখনমান পুৰিকে বনাই দিম তাইক চাহৰ লগত আৰু সন্ধিয়া টাইমত এনেও কিবা এটা খাব ইচ্ছা যায় সকলোৰে শুই উঠি কিবা এটা খাব ইচ্ছা যায় আৰু সেইকাৰণে বুলো কি খাও একো নাই ইয়াকে আৰু বনাই লওঁ
আমাৰ পুৰি চাহ ৰেডি আৰু এতিয়া খোৱাহে কথা আৰু তুমি খোৱাচোন কেনেকুৱা লাগিছে তুমি খোৱা ভাল লাগিছে খালে এতিয়া ময়ো খাওঁ আৰু ইয়াৰ পৰা খাইছা তুমি চব্জি নোখোৱা নেকি চাহ তাহ খাই আজৰি আৰু এইফালে খোৱাই হোৱা নাই খাই আছে হৈ গ'ল গিলাচটো লৈ যোৱা আৰু এতিয়া এইফালে কি কৰি আছা দিয়া মোকো দিয়া তামোল দিয়া মোক কৈ দিয়া কেনেকুৱা খাই কেনেকুৱা লাগিল কৈ দিয়া ভাল লাগিল ভাল লাগিল বহুত ভাল লাগিল ঘামি গৈছে আগে গৰমত তাতে আৰু গৰম চাহ লগত গৰম গৰম ফুলা ফুলা পুৰি কি মজা আৰু ন আৰু তাতে গৰম ঘামি গৈছে পুৰা এইটো কি কৰিবা আজি তুমি ভিডিঅ'টো আপুনি কৰিছে ন তাইতো শেষ কৰিব লাগিব ভিডিঅ'টো আজি পলাই আছে আৰু সি ক'ত পলাবা তোমাকে যাব হৈ গ'ল নেকি বাই 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 লগতে তুমি গুচা তুমি কথা পাতি কিনা গুচা হ'ব গুচাই আছোঁ আৰু লগত কঁঠালৰ গুটি মোৰ ফেভৰেট হয় কিন্তু ৰঙালাওৰ মানে আগটো খাই বহুত ভাল পাওঁ বহুত বেছিয়ে ভাল পাওঁ আৰু তাই এইফালে সৰু সৰু হাতী এখনেৰে কি কৰি আছা কঁঠাল গুটি বাচি আছোঁ বা কাম কৰিব পৰা হৈ গ'ল আৰু মোক সহায় কৰিব পৰা হৈ গ'ল আৰু ছোৱালী এইখিনি বাচি ল'ম মই এতিয়া হৈ গ'ল মোৰ বাচা ৰঙালাও আৰু কঁঠাল গুটি আৰু বাচি ধুই ধাই আনি থৈ দিছোঁ আৰু এই ৰঙালাওৰ আগখিনি মই মানে ঘৰৰ পৰা আনিছিলোঁ দেউতাই কাটি দিছিলে যোৱাকালি ঘৰৰ পৰা আহিছোঁ আচলতে তাইক আনিবৰ কাৰণে গৈছিলোঁ তাই ঘৰত মানে 1 মাহে থাকিলে 2 তাৰিখে গৈছিলোঁ তাইক থ'ব আৰু তাইক আনিব গৈছিলোঁ যিহেতু সোমবাৰৰ পৰা স্কুল আৰম্ভ হ'ব আৰু সকলোৰে আৰু সেইকাৰণে তাইক লৈও আহিলোঁ আৰু লগতে ঘৰত গ'লে ঘৰুৱা কিছুমান শাক পাচলিও মানে দেউতাই যোগাৰ কৰি দিয়ে লৈ আহোঁ কাৰণ খাই মই খুবেই বেছি ভাল পাওঁ আৰু বহুতেই ভাল পায় তেনেকুৱা ঘৰুৱা শাক পাচলি খায় যিহেতু ইয়াতে বিচাৰিলে নাপাওঁৱেই আমি আৰু তেনেকুৱা বজাৰত ওলাই যদিও মানে শুকাই যায় তেনেকুৱাটো বস্তু খাই ভাল নালাগে ঘৰৰ যিটো মানে ফ্ৰেছ কাটি আনি পেলাই খাই বনাই খোৱাৰ মানে মজাটোৱে বেলেগ আৰু গধূলি তাকে খাম বুলি এতিয়া যোগাৰ কৰি থলোঁ আৰু তাই বহি গৈছে এইফালে কিতাপত কি পঢ়ি আছা কি পঢ়িছা ইংলিছত কি পঢ়ি আছা তিনিটা শব্দ বেছি 3টা ৱৰ্ড লিখি আছা লিখা মেমে লিখিব দিছে ন অনলাইন ক্লাছ যিহেতু গৰমৰ বন্ধ বুলিও মানে সিহঁতক মানে হোৱাটছআপত দিয়ে আছে মানে কিবা কিবি লিখা কাম কিছুমান আৰু তাই এইকেইদিন নাছিলে সেইকাৰণে লিখাবিলাক হোৱা নাছিলে আৰু যোৱাকালি আহিলে কাৰণে এতিয়া লিখা ষ্টাৰ্ট কৰিছে আৰু এতিয়া মানে অকণমান খোজকাঢ়ি আহিলোঁ মানে দিনটোতো ৰ'দৰ কাৰণে ওলাবই নোৱাৰি আৰু এতিয়া সন্ধিয়া সময়ত অকণমান খোজকাঢ়ি আহিলে মনটোও ভাল লাগে আৰু খোজকাঢ়ি এইটো কি কৰি আছে আৰু মোৰ চেণ্ডেল পিন্ধি লৈছা যে তুমি মোৰ চেণ্ডেল পিন্ধি লৈছা যে এইটো কি চিষ্টেম মানে চিষ্টেমটো কি চিষ্টেম এখন গামোচা আৰু পিন্ধিছা মোৰ চেণ্ডেল কি এইটো কি কৰি আছা মোক কোৱাচোন এনেকৈ নাচি আছা ওখ চেণ্ডেল পিন্ধি নাচে নেকি বাপৰে বাপ ইফালে তাইক পঢ়ালোঁ আৰু পঢ়াই অকণমান বুজাই দিলোঁ তাইক লিখা কাম দিছোঁ অকণমান তাইক লিখিব দিছোঁ আৰু এইফালে হাজবেণ্ডৰ আছে নাইট ডিউটি সেইকাৰণে মই ভাত জল্দি বনাব লাগিব এইফালে পাকঘৰত ভাতৰ যোগাৰ কৰোঁগৈ আৰু মানে দুপৰীয়া বাছি থৈ দিছিলোঁ দেখিছে ৰঙালাওৰ আগখিনি বাছি থৈ দিছিলোঁ এইখিনি কাটিব লাগিব এতিয়া কাটি বনাম কেনেকুৱা বনাম আপোনালোকক দেখাম অকণমান বেছি নেদেখাওঁ আৰু লাগবই আৰু তেনেহ'লে পাকঘৰত এতিয়া আচলতে কি জানেনে মাইনা থকাৰ কাৰণে মোৰ বহুতখিনি সুবিধা হৈছে মানে তাই কেমেৰাটো অকণমান সময় হ'লেও ধৰি দিয়ে আৰু মোৰ অকলে মানে অসুবিধা হয় যিহেতু মিষ্টাৰো থাকে ডিউটিত
আৰু অকলে থাকোঁ, অকলে থাকিলে কেমেৰা ধৰি দিয়া অকণমান অসুবিধা হয়, আৰু তাই অহাৰ কাৰণে মোৰ অকণমান সুবিধা হৈছে দেই। বেছি যদি বহুতখিনি কষ্ট কৰি দিছে মোৰ লগত, সেইকাৰণে আপোনালোকে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তাই বহুতখিনি কষ্ট কৰিছে ন মোৰ লগত। গাইছ, এইফালে মোৰ চব্জি কাটি ৰেডি, আৰু এয়া আলু এটা কাটি লৈছোঁ, আৰু বেছি মিহিকৈ কাটা নাই মই, কাৰণ যিহেতু কমি যাব বস্তুখিনি, নিজে শেষ হৈ যাব, গলি যাব। আৰু পিঁয়াজ, এইফালে আদা অলপ থেতেলি লৈছোঁ, মানে নহৰু দিয়া নাই তাতে, আৰু নহৰু দিব পাৰে, নহৰু দিলে বেছি টেষ্ট লাগে খাই। মোৰ মানে ল' প্ৰেছাৰ থকাৰ বাবে ডক্টৰে মোক নহৰু খাবলৈ মানা কৰিছে, সেইকাৰণে মই সুদা আদা লৈছোঁ। আৰু এইফালে কঁঠালগুটিখিনি এনেকৈ কাটি লৈছোঁ মই, কাৰণ সৰু সৰুকৈ কাটি ল'লে জল্দি সিজি যায়। এইফালে পাতি দিছোঁ কেৰাহী, এতিয়া বনোৱাহে কথা আৰু। গাইছ, আমাৰ ইয়াৰ ৰঙালাওৰ আগৰ লগত কঁঠালগুটি ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল এতিয়া। আৰু খাই পেলাই নেক্সট ভিডিঅ'ত জনাই আছোঁ। গাইছ, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিল, আৰু বেছি দীঘলীয়া নকৰোঁ। পুনৰ নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকলৈ। তেতিয়াহ'লে আজিলৈ ইমানতে, বাই বাই।